লগবক তিছগাঁৱৰ সোণালী জয়ন্তী উদযাপন। মাঞ্জাত তৃতীয় সংখ্যক ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত। বৰজান সমষ্টিৰ আধৰুৱা দলঙক লৈ ক্ষুব্ধ ৰাইজ। হানজাং লাংছত দুগৰাকী কাৰ্বি নাপিতক বিজেপিৰ সম্বৰ্ধনা। লগবক তিছগাঁৱৰ কাৰ্বি আংলঙৰ এখন প্ৰবীণ গাঁও। 1970 চনতে গঠিত হোৱা এই গাঁওখন এইবেলি সম্পূৰ্ণ কৰিলে 50টা বছৰ। অতি শান্ত শিষ্ট গাঁওখন তথা গাঁওখনৰ বাসিন্দা এই লৈ উদযাপন কৰে সোণালী জয়ন্তী। উলহ মালহেৰে উদযাপিত হোৱা এই সোণালী জয়ন্তী অনুষ্ঠানৰ সভাপতি চাৰমেন টিছো, সম্পাদক ৰূপসিং টিছয়ে গাঁওবাসীক সম্বোধন কৰি শান্তিৰ বাৰ্তা বিলায়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমং উপস্থিত থকা এই অনুষ্ঠানত গড়কাপ্তানি বিভাগৰ অধ্যক্ষ ক্ৰিছ ৰংফাৰ, দাৰ্চিং হানছে, চৰকাৰী গাঁওবুঢ়া দাৰ্চিং বেকে আদি কৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। Risojang kibi thi pen chenglok nongge kapohia kaipon lasi unan yutum thursi yutum akibio sumafa ingthur ponang po lasi tum thek nongke ke thekabi pute bujadun hai dun thekse po lasi kapohi ban wan chiru chi hu ponang lalo ne ka chuni tuke la ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন। কাৰ্বি আংলঙৰ মাঞ্জাত মঙলবাৰে তৃতীয় সংখ্যক ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। মাঞ্জাৰ হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, মাঞ্জা থানাৰ আৰক্ষী বিষয়া জিতুমণি ডেকা, চৰকাৰী গাঁওবুঢ়া লৰেঞ্চ ৰংপি, মাঞ্জা টাউন কমিটিৰ ৱাৰ্ড কমিছনাৰ তনু লাংথাচা, শিক্ষক কিম টনথাং প্ৰমুখ্যে স্থানীয় লোকসকল উপস্থিত থাকে। মাঞ্জাৰ পৰা ৰাজেশ হানছেৰ প্ৰতিবেদন। দেশত বাট পথ, দলং ইত্যাদিৰ আধৰুৱা কাৰ্য যেন কোনো নতুন কথা নহয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 21 নং বৰজান পৰিষদীয় সমষ্টিও যেন তাৰেই এক উদাহৰণ। সমষ্টিটোৰ ৰংপ্লিমপ্লাম অঞ্চলৰ চাৰপতিছ গাঁৱৰ মূল পথৰ দলংখন আজিকোপতি সম্পূৰ্ণ হৈ নুঠাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে চৰকাৰলৈ দলংখন অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ গাঁওবাসীয়ে অনুৰোধ জনায়। মাঞ্জাৰ পৰা ৰাজেশ হানছেৰ প্ৰতিবেদন। Pinila ni tumarong sarputi sorong itum batai cek dolong kacedong ni tumrong harat pen pangrong pet rong thongrong pi pen pane ni kanwang itum kacedong kita lalang roi do kokajok itum don bom kita iden no cek dolong ke sini itum phan nang litum nang li hin nang litum nang jinso pen la non kedubom sarkar BJP सरकार तुम तुलराम सार तुम नी तुम हन लासो दुलोंग फन नंग रावे खा तुमनी तुम हिन पेन चुनिग्रिलो rongke dak sarpoti sorong nitem kedo sarpoti sorong panat pu rong thom rong pido pan pu tewar pi atwar ke ho koi lap har hak ko ki rong bethe pu hai rong bethe dam adalai dalai abat ahin anta tewar pi lo tamne dolong pi thap batat rang pi bang ameda lo lasi laso New York dan puta yang patang tektik lasi itu mang ke sung tektik lo nona po kisubun i pen chenglok aju phirlo kedam school ta hapus school do sisteme so school sisteme itum langkete lang playing la so ahut lote ilitum school du da don nong le মঙলবাৰে কাৰ্বি আংলঙৰ হানজাং লাংছো স্থিত কৰ্মৰত
দুগৰাকী কাৰ্বি নাপিতক ভাৰতীয় জনতা যুৱ মৰ্চাই সম্বৰ্ধনা জনায়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ পূব কাৰ্বি আংলঙৰ সাধাৰণ সম্পাদক চাৰচিং টিছো, বৰজান মণ্ডল সভাপতি সুন্দৰ টিছই, কমল লেকথে আৰু এলভিন তেৰণ নামৰ দুগৰাকী স্থানীয় কাৰ্বি নাপিতক সম্বৰ্ধনা জনাই কয় যে কৰ্মক লৈ কেতিয়াও লাজ কৰিব নালাগে, কাৰণ কৰ্মই হৈছে মানুহৰ ধৰ্ম। হানজাংলাংছৰ পৰা বিষ্ণু লেকথেৰ প্ৰতিবেদন।